পুখুৰীৰ দিশে গৈ আছোঁ। ৰজাদিনীয়া এক বিশেষ পুখুৰী, যি আমাৰ গাঁৱত বৰ্তমান আছে অৱস্থিতি, সেয়া দেখুৱাব গৈ আছোঁ। ৰজাদিনীয়া পুখুৰী, এটা পথালি গধা পুখুৰী। ৰজাই ভৰি হাত ধুবলৈ ব্যৱহাৰ কৰিছিল। এয়া মানুহবিলাক খেতিত লাগি আছে। পুখুৰীটোৰ পিছত খান্দি দিলে নেকি বাৰু ৰাস্তা খান্দোতে? অঁ, মই বহুত দিন অহা নাই, সময়তে সেইফালে গৈছিলোঁ আৰু কৰোণাৰ সময়ত এইফালে অহাই নাই। তাৰ আগে আমাৰ এইবিলাক ৰাস্তা বনি আছিলে, ৰাস্তা ক্লিয়াৰ হৈ গ'ল। গোধা পুখুৰী কোনটো? ব'লা দেখুৱাই দিবা। জংঘল হৈ গ'ল, মই ধৰিব পৰা নাই। ইটো গোধা পুখুৰী কোনফালে আছে? আৰু এটা কোনফালে যায়? অঁ, বহুত দূৰ হয় নি? অঁ, আচ্ছা, ইয়াৰ পৰা দেখুৱাই দিয়চোন কোন যাব। অঁ, সেই যাবা। অঁ, এয়া নি? মাছ চাছ ধৰে নাই? পানী শুকাই নাই? শুকাই, একেবাৰে শুকাই যায়। এয়া গোধা পুখুৰী। ভাইটিৰ নামটো কোৱাচোন? বিশ্বজিৎ গগৈ মোক দেখুৱাই দিছে। এয়া অকণমান কিনাৰলৈ যাম দেই। এই মোৰ প্ৰিয় ফুল এজোপা ফুলি আছে দেই। এয়া দেখুৱাই মই ভিডিঅ'টো সামৰি দিছোঁ। এখন আমাৰ গাঁও। তোমালোকৰ এইখিনি কি বুলি কয়? কুমাৰ গাঁও নে? 1 নং কুমাৰ গাঁও নে? মৰাণগাড়ী পৰে ন? অঁ, ঠিকেতো, মৰাণগাড়ী পৰে। এই পথাৰখন মৰাণগাড়ী পৰে। অঁ, কাৰ মাটিত আছে? ৰাজা মানে ৰাজা গোহাঁইহঁতৰ মাটি হয় জানো? সিহঁতৰ মাটি হয়। এই পুখুৰীটো খালি হয় নহয় নাজানো। চিধাটো সিহঁতৰ। কোঁৱৰৰ ঘৰ নে গোহাঁই ঘৰ? গোহাঁই লিখে। অঁ অঁ, আচ্ছা, ইমানতে সামৰিলোঁ।